ব্লগ হয়তো বনাব নাজানো কাৰণ ব্লগাৰ হয়তো ৰস্তাৰ আছিল আৰু ৰস্তি হৈ ইতিমধ্যে মই এৰি দিছোঁ আজি প্ৰথমটো ব্লগ হয় বহুত দিনৰ পৰা যেতিয়া ভিডিঅ' দিম আৰু সেই প্ৰথমটো ভিডিঅ' মই গৈ আছোঁ নিচেই কাষতে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় লখিমপুৰৰে হয় লখিমপুৰত জুবিন দা গান কৰিছিলে আমাৰ মৰমৰ দাদা দিলীপ দাই চ' তাকে চাব যাব লগচোন আজি যোনটো চাব গৈছিলোঁ তাতকৈ এটা ভাল বস্তু দেখি গ'লোঁ গণেশ বাবাক চ' আমিও গৈ থাকোঁ এতিয়া আপোনালোকে দেখিলে আমিও গৈ থাকোঁ গণেশ বাবাও যাওক তেওঁ নিজৰ কামত যাওক চ' ব'লা আমি আকৌ আগবাঢ়োঁ আমাৰ নিজৰ জেগালৈ বন্ধুসকল মাস্কখন লগাই লৈছোঁ কাৰণ আগত পুলিচৰ ৰখি আছে আৰু যিহেতু কৰোণা টাইম আপোনালোকৰ মাস্কখন লগাব কিন্তু এতিয়া আমি আহি পাই গৈছোঁ মানে আমাৰ যোনটো লৈ আহি আছোঁ সেই বস্তুটো পাই গৈছোঁ জুবিনদাৰ যিটো ছবি আঁকি থোৱা আছিলে তাত পাই গৈছোঁ আৰু এতিয়া সোমাই আছোঁ আমি বন্ধুসকল আমি ইতিমধ্যে বাইপাছত সোমাই গ'লোঁ আৰু বেছি দূৰ নাই অকণমান গ'লে আমি জুবিনদাৰ যিটো ছবি আঁকিছিলে জুবিনদাক চাব পাম আৰু জুবিনদাক চাওঁ মানে হয়তো ময়ে নহয় আপোনালোকেও চাব পাব জুবিনদাক কি সুন্দৰকৈ এটা প্ৰতিশ্ৰুতি আঁকিছিলে জুবিনদাক কি ধুনীয়া এটা ৰাস্তা হয় আৰু চাৰিওপিনে আছিলে ধান পকিলে বাৰু অলপ দিনৰ আগত আহিছিলোঁ মই তাই ব্লগ বনাবলৈ নহয় এইপিনে বিশেষ এটা কামত গৈছিলোঁ তেতিয়া মানে দেখিছিলোঁ চব পিনে ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছিল আৰু এতিয়া দেখিছোঁ চব পিনে সোণালী পকা ধান আৰু পথাৰৰ নদীৰ মানুহ ধান কাটি আছে নিশ্চয় ধৰিব পৰা নাই এই পথাৰ ধান কাটি আছে বিশেষকৈ আমাৰ অসমখন এইটো কাৰণে ভাল লাগে কাৰণ চাৰিওপিনে সেউজীয়া হৈ থাকে আৰু সেউজীয়াৰ মাজতে যিমানখিনি মানে পাব লাগে বস্তু যিমানটো পাব লাগে তেনেজন মই এজন গৌৰৱ কৰোঁ মানে এনেকুৱা এখন অসমত থাকিবলৈ বা নিজকে গৌৰৱ কৰোঁ মই এজন অসমীয়া হিচাপে কাৰণ এনেকুৱা এটা ধুনীয়া পৰিৱেশ বেলেগ ক'তো নাপাওঁ মই এইখিনি মানে নিজৰ জন্মভূমি হৈছে আৰু অসম আৰু বিশেষকৈ অসমখনতে মোৰ বিশেষ বহুতখিনি গৌৰৱ কৰি থাকে ত' জুবিনদা পাম আৰু বেছি টাইম নাই এতিয়া তাৰ আগতে আৰু এটা বস্তু দুখাই যদি আপোনালোকে ক'ৰবাত যাবলগীয়া হয় তেন্তে লীলাবাৰী এয়াৰপৰ্ট বিমানবন্দৰ এইটোৱে হৈছে এইটো ৰাস্তাত গ'লে লীলাবাৰী এয়াৰপৰ্ট পাব আৰু বেছি দূৰ নাই জুবিনদাৰ চাবলৈ পাম হয়তো আৰু অকণমান বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ জুবিনদাৰ মন যায় চাবলৈ আৰু ইয়াতে উপস্থিত হৈ আছোঁ আৰু আপোনালোকক দেখুৱাম এয়ে হৈছে জুবিনদা আৰু বিশেষকৈ মইনো কি ক'ম জুবিনদা গান মোৰ তেজে তেজে সোমাই আছে কাৰণ জুবিনদাৰ নিচিনা জুবিনদাক মানে মই ভগৱান বুলি ক'বলৈ গৈছিলোঁ বিশেষকৈ ভগৱান কাৰণ জুবিনদাক মই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকে কোনে কোনে পাই ক'বচোন যায় আমাৰ মৰমৰ লখিমপুৰৰ এজন মানে এজন যুৱকে আৰ্ট কৰিছিলে ইয়াতে আহিলৈ আৰু এইপিনে আছিলে জুবিনদা আৰু এচাইডে আছে দেখুৱাই আছোঁ কোন আছে আৰু এইফালে আছে অখিল গগৈ চ' নিশ্চয় ভাল লাগিছে বিশেষকৈ মোৰ বহুত ভাল লাগিছে কাৰণ এজন লখিমপুৰবাসী হৈ মই নিজকে গৌৰৱ কৰিছোঁ কাৰণ এনেকুৱা এজন ব্যক্তি আমাৰ লখিমপুৰতে আছে চ' আপোনালোকক ক'ব কেনেকুৱা লাগিছে চাই তো এয়াই আছিল লখিমপুৰৰ নীলিম দাই আৰ্ট কৰা অখিল গগৈ আৰু জুবিনদাৰ মন যায়
গতিকে বন্ধুসকল এইটোৱে আছিল আমাৰ আজিৰ ভিডিঅ'টো যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বটন দবাবলৈ একেবাৰে নাপাহৰিব গতিকে বন্ধুসকল আজিলৈ এৰিলোঁ ধন্যবাদ জয় আই অসম